তীব্ৰ প্ৰতিবাদৰ অন্তত TMPKৰ তিনিটা দাবী মানি ল'লে চৰকাৰে। অৰ্থনৈতিক আৰু পথ অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছে দলটোৱে। ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু আৰু অতুল বৰাৰ সৈতে বৈঠকৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে TMPK। অসম অৰুণাচল সীমান্তত পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল 10 আগষ্টত। অৰুণাচলী দুৰ্বৃত্তই অসমৰ ব্যক্তিলৈ লক্ষ্য কৰি গুলীচালনাৰ অভিযোগ উঠিছিল। সোমবাৰে গোগামুখ ৰাজচক্ৰৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাঙৰ বদতিত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো আৰু ইয়াৰ পাছতেই উত্তপ্ত হৈ পৰিছিল সমগ্ৰ পৰিৱেশ। অৰুণাচলী দুৰ্বৃত্তৰ বিৰুদ্ধে ওলাই আহিছিল বহু দল সংগঠন। বিগত 2টা দিন ধৰি অসম অৰুণাচল সীমান্তত উত্তেজনা অব্যাহত আছিল। বুধবাৰৰ পৰা বিশ্বনাথ লখিমপুৰ সীমান্তৰ বিভিন্ন অঞ্চলত সংগঠনটোৱে অৰ্থনৈতিক অৱৰোধ অব্যাহত ৰাখিছিল। বিশ্বনাথ জিলাৰ গহপুৰৰ ৰাজগড়স্থিত অসম অৰুণাচল সীমান্তৰ প্ৰৱেশদ্বাৰত বৃহস্পতিবাৰে পুৱাৰে পৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছিল TMPK। একেদৰে লখিমপুৰৰো 4টা স্থানত TMPKৰ নেতৃত্বত অৰ্থনৈতিক অৱৰোধ অব্যাহত আছিল। অৱশ্যে তাৰ মাজতেই বৃহস্পতিবাৰে অসম চৰকাৰৰ দুই মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু আৰু অতুল বৰাৰ সৈতে TMPKৰ নেতৃত্বৰ বৈঠকৰ পাছতেই অৰুণাচলী দুৰ্বৃত্তই অসমৰ লোকক গুলীয়াই হত্যা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা TMPK সাময়িকভাৱে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখে। সংগঠনটোৰ তিনিটা মূল দাবী হৈছে 48 ঘণ্টাৰ ভিতৰত ঘটনাৰে জড়িত মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা, কোনো ব্যক্তি বা গোটে আগ্নেয়াস্ত্ৰ লৈ আলোচনাত অংশগ্ৰহণ কৰিব নোৱাৰিব আৰু অসম অৰুণাচল সীমা বিবাদৰ শান্তিপূৰ্ণ আৰু স্থায়ী সমাধান। আনহাতে শান্তিপূৰ্ণ আলোচনাৰ বাবে অতি শীঘ্ৰেই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সীমামূৰীয়া অঞ্চলসমূহত স্থায়ী শান্তি নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবেও TMKৰ নেতৃত্বত কেইবাটাও সংগঠনে দাবী জনায়। ধেমাজি জিলা সংহত আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত মন্ত্ৰী দুগৰাকীৰ লগতে জিলা আয়ুক্ত ৰাহুল সুৰেশ, জাবিৰ, চিচিবৰ গাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু TMPK আটাছু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও দল সংগঠনৰ নেতা উপস্থিত থাকে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।